এখন আচলতে আমাৰ থিয়েটাৰৰ মাজতে এখন প্ৰীতি খেল আপোনাৰ একেলগে গোটেইখিনি আমাৰ শিল্পী কলা ভাল লাগে ৰাজমুকুত সদায় ৰক্স। আপুনি খুব ছিক্স মাৰিলে দেখা পাইছোঁ আমি, কি ক'ব? নাই এতিয়া মানে অসমীয়া বোলছবি তথা ভ্ৰাম্যমান জগতৰ জনপ্ৰিয় অভিনেতা প্ৰসেনজিৎ আৰু প্ৰসেনজিতৰ এইবাৰ অভিনয় নহয় বেটিং তথা বলিং। এখন বিশেষ প্ৰীতি খেলত তেওঁলোকে অংশগ্ৰহণ কৰে, যিহেতুকে কঁঠালগুৰি ৰাস মহোৎসৱত ৰাজমুকুট থিয়েটাৰৰ আজি দ্বিতীয়টো দিন আৰু দ্বিতীয়টো দিনাখন তেওঁলোকে ৰাতিপুৱাৰ ভাগত এক বিশেষ প্ৰীতি খেলত অংশগ্ৰহণ কৰে, য'ত গ্ৰীণ ৰুম ভাৰ্চেছ ছিটিংছৰ ল'ৰাসকলৰ মাজত এখন বিশেষ প্ৰীতি খেল আয়োজন হয়। আৰু এই বিশেষ প্ৰীতি খেলখনত অভিনেতা প্ৰসেনজিতকে আদি কৰি চিন্ময় কটকী, শংকৰজ্যোতি ৰাজখোৱা ইত্যাদিকে কৰি সকলোৱে অংশগ্ৰহণ কৰে আৰু এই বিশেষ খেলখনত প্ৰসেনজিত বৰাৰ টীমটোৱে উইনাৰ হয়। আছাম টাইমছ 6ৰ বিকাশ কলিতাই যুগুতোৱা এক বিশেষ প্ৰতিবেদন আপোনালোকে এতিয়া উপভোগ কৰক। নমস্কাৰ, আছাম টাইম 6ৰ এক বিশেষ অনুষ্ঠানলৈ মই বিকাশ কলিতাই স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখাম এখন ক্ৰিকেট খেল, এখন বিশেষ ক্ৰিকেট খেল, যিখন খেল অনুষ্ঠিত হৈ আছে আমাৰ মানিকপুৰত কঁঠালগুৰিত। আৰু খেলখন চলি আছে আমাৰ ৰাজমুকুট থিয়েটাৰৰ কলা কৌশলীসকলৰ মাজত। কঁঠালগুৰিত 20, 21 আৰু 22 নৱেম্বৰ তাৰিখে যিহেতু অনুষ্ঠিত হৈ আছে ৰাজমুকুট থিয়েটাৰ, আৰু তেওঁলোকৰ কলা কৌশলীসকলে আজি দেখা পাইছে ইয়াৰ খেলপথাৰত তেওঁলোকে ক্ৰিকেট খেলি আছে। খেলখন শেষ হ'বলৈ আৰু বেছি সময় নাই, ইতিমধ্যে খেলখন চলি আছে আৰু চাওক, আৰু মাত্ৰ 4 ৰানমানৰ দৰকাৰ হৈছে। আৰু দেখা পাইছে য'ত মানে আছে আমাৰ গোটেইখিনি কলা কৌশলী, প্ৰসেনজিৎ বৰাৰ পৰা আদি কৰি শংকৰজ্যোতি ৰাজখোৱা, শ্ৰীমন্ত মাধৱ, চিন্ময় কটকী সকলোবোৰেই আছে। আৰু আপোনালোকে ইয়াত বিশেষ দেখা পাইছে, চাওক ইয়াত 4 মাৰিছে, চাই আছে আপোনালোকে, দৰ্শকসকলে চাই থাকক গোটেই খেলখন। এতিয়া কোনে জিকে এইটো শেষত গম পাব, আৰু আমি আৰু কিছু দৃশ্যাংশ দেখাবলৈ যত্ন কৰিম। এয়া মোৰ লগত আছে প্ৰসেনজিৎ দা, সকলোৱে চিনিয়ে পায়, আৰু প্ৰসেনজিৎ দাই অলপ আগতে বেট ধৰি আহিলে। ত' খেলখনৰ বিষয়ে প্ৰসেন দাই কিবা ক'ব? খেলখন আচলতে আমাৰ থিয়েটাৰৰ মাজতে এখন প্ৰীতি খেল আপোনাৰ একেলগে গোটেইখিনি আমাৰ শিল্পী কলা কৌশলী আমাৰ অভিনেতাখিনি একেলগে মিলি পেলাই এখন খেল খেলিছে। তাৰমানে বছৰটোৰ আৰম্ভণি হৈছে আৰু খেল এনেকৈ আমি খেলি থাকিম। আমাৰ ওচৰত আৰু বেলেগ থিয়েটাৰ যদি থাকে তেওঁলোকৰ লগতো কথা পাতি তেনেকৈ আমি এখন প্ৰীতি খেল আয়োজন কৰোঁ। গতিকে এনেই মন গ'ল, বহুত দিন মানে খেলা ধূলা কৰা নাই, গতিকে থিয়েটাৰৰ মাজত থাকিয়ে এনেকৈ গোটেইখিনি অকণমান ফূৰ্তি কৰোঁ, একেলগে এসাঁজ খাম। ইয়াত আমাৰ কলা কৌশলীসকল আছে, লাইট ছেটিংছৰ ল'ৰাখিনি আছে, আৰু আমাৰ অভিনয় মিউজিকৰ গোটেইখিনি আছে। গোটেইখিনি মিলি পেলাই এখন খেল খেলিছোঁ, 20 অভাৰৰ খেল এখন। সকলোৱে খেলিছে, অলপ এক্সাৰচাইজ এটা হৈছে, ভাল শৰীৰ চৰ্চা এটা হৈছে, আৰু সেইকাৰণে খেলা হৈছে, মনটোও ভাল লাগে। আমি শুনিছোঁ আপুনি বহুত আগৰ পৰা ক্ৰিকেট খেলে, আৰু আপুনি কেপ্টেইন বুলি শুনিছোঁ, হয় নেকি? নহয় কেপ্টেইন, মানে খেলোঁ সৰুতে এনে ক্ৰিকেট খেলিছিলোঁ। এতিয়া থিয়েটাৰত থকাৰ পাছত আৰু বছৰটোত এবাৰহে এনেকৈ প্ৰীতি খেলবোৰ খেলা হয়। গতিকে এতিয়া এখন খেল খেলাৰ পাছতে গা বিষ হ'বলৈ ধৰে। গতিকে এইটো এটা লাগে, খেলা ধূলাটো মানুহৰ মানে এইটো এটা প্ৰয়োজন। এইটো মানে যেনেকৈ আমি এতিয়া নাটকত অভিনয়ত গুৰুত্ব দি আছোঁ, তাৰ সমানকৈ খেলা ধূলাও লাগে। গতিকে স্পৰ্টমেন স্পিৰিটটো যিটো, সেইটো চব জেগাতে লাগে আচলতে। সেইকাৰণে আৰু এইখিনি মনটোও ভাল থাকে, গোটেই ল'ৰাখিনিৰ লগত মিলা প্ৰীতিও এটাও হয়। আকৌ একেলগে এসাঁজ খাম, আমি গোটেইখিনি একেলগে কালেকশ্যন কৰি পেলাই কিবা এটা বনভোজ নিচিনাই হয়, প্ৰীতিভোজ এটা খাম। গতিকে সেইটো আৰু আমাৰ একেটা একঘামীয়া বস্তু এটাৰ পৰা আঁতৰি আহি পেলাই সেইকাৰণে বেলেগ তেনেকুৱা খেলা ধূলা বা অন্য কিবা কিবি বনভোজ প্ৰীতিভোজ এইবোৰ কৰি থাকিলে মনটো ভাল লাগে, মনটো সতেজ হৈ থাকে। সেইটো কাৰণেই কৰা হয় আচলতে। কিমাননো আৰু ৰাতি সদায় আমাৰ এটাই ডিউটি, গধূলি 6টা বজাত আমি প্ৰেক্ষাগৃহত সোমাব লাগে, নাটক কৰিব, অভিনয় কৰিব লাগে 12টা 1টালৈকে। তাৰপিছত আকৌ ৰাতিপুৱা উঠা, সেই একেখিনি পৰা ফালৰি কাটি পেলাই আহি পেলাই এনেকৈ খেলা ধূলা কৰিলে মনবোৰো ভাল থাকে, স্বাস্থ্য ভাল থাকে। সেইকাৰণে আচলতে খেলা হয়। আৰু সেয়াই উৎকণ্ঠাটো বাঢ়ি থাকে। এতিয়া বেলেগ থিয়েটাৰৰ লগত আমি এতিয়া প্ৰিপেৰেশ্যন, আমাৰ ইয়াৰ মাজৰে আমি যিখিনি খেলি আছোঁ তাৰ মাজৰ কোনোবাই ভাল খেলিছে, তেওঁলোকক আমি চিলেক্ট কৰিব লাগিব। তেতিয়া আকৌ বেলেগ ওচৰত থিয়েটাৰ হ'লে ৰাসৰ পাছত আমি খেলিম তেনেকৈ। গতিকে সেয়াই আৰু ফূৰ্তি ফাৰ্তা কৰি থাকোঁ আৰু এনেকৈ। ইতিমধ্যে খেলখন সমাপ্ত হৈ গ'ল, আৰু কোনে জিকিলে কি কৰিলে এয়া শংকৰজ্যোতি দাৰ মুখৰ পৰা শুনিম। খুব ভাল খেলিছে শংকৰজ্যোতি দাই, আৰু এয়া আমাৰ মাজত শংকৰজ্যোতি দা। কি ক'ব খেলখনৰ কথা? নাই একো নাই, আজি আমি প্ৰেক্টিছ কৰিলোঁ ফাৰ্ষ্ট টাইম, ভাল লাগিছে। এই চবে মানে খেলাৰ জোচটো ৰাখিছে,
তো সেইটো কাৰণে ভাল লাগে ৰাজমুগুত সদায় ৰক্স আপুনি খুব ছিক্স মাৰিলে দেখা পাইছোঁ আমি, কি ক'ব? নাই এতিয়া মানে কি আৰু প্ৰেক্টিচ কৰিছোঁ লাগি গৈছে সেই আৰু এনেই আগতে খেলিছিলোঁ কিন্তু প্ৰেক্টিচটো নহয় ন থিয়েটাৰত আমি ষ্টাৰ্ট কৰিছোঁ বেলেগ বেলেগ থিয়েটাৰৰ সৈতে খেল খেলিব লাগিব সেইকাৰণে কোনে জিকিলে খেলখন আজি? খেলখন এতিয়া আমি জিকিলোঁ গ্ৰীণ ৰুমৰ লগত হৈছিলে আমাৰ বাছ আৰু ট্ৰাকৰ মাজত যিসকল মানে আমাৰ কলা কুশলী আছে তেওঁলোকৰ লগত হৈছিলে তো ভাল লাগিলে খেলি সেয়া আমাৰ লগত আছে চিন্ময় কটকী দাদা, সকলোৱে চিনি পায় ভ্ৰাম্যমান জগতৰ এজন সফল অভিনেতা বুলি ক'ব লাগিব। আৰু দাদাইও ক্ৰিকেট খেলিছে, আমি দেখা পাইছোঁ, খুব ভাল খেলিছে। আৰু দাদা আচলতে কি বেটছমেন নে বলাৰ? বেটছমেন আছিলোঁ আগতে, মাজে মাজে বলিঙো কৰোঁ, সেই থিয়েটাৰ মাজে মাজে অলপমান দেহাটো ৰিলেক্স হৈ যায় খেলি থাকিলে। ভাল লাগিলে আজি? ভাল লাগিল। আমাৰ মাজতে খেলিলোঁ, ভাল লাগিল। তোমাৰ ভাল টিম এটা ওলাব এইবাৰ থিয়েটাৰত খেলা, ভাল টিম এটা ওলাব, ভালে লাগিছে। আপুনি অহা বছৰ কোন থিয়েটাৰত থাকিব? মই ৰাজমুকুট থিয়েটাৰতে থাকিম অহা বছৰ। এয়া মোৰ পিছফালে দেখা পাইছে ৰাজমুকুট থিয়েটাৰৰ যি নৃত্যশিল্পীসকল আছে, তেওঁলোকেতো নৃত্যশিল্পী বা অভিনয়টো কৰিছে, লগতে আজি ক্ৰিকেট খেলো চালে। কেনেকুৱা পাইছে আমি জানিম তেওঁলোকৰ মুখৰ পৰা। খেলখন চাই কেনেকুৱা পাইছা? বহুত বেছি ভাল লাগিলে। আমি জিকিছো। বহুত বেছি ভাল লাগিলে, আমি জিকিছো। ইয়েছ, আমি জিকিছো, মজা লাগিছে। অভিনয়টো চবলৈ কৰি ভাল লাগে। ভাল লাগে। আজি কাৰ বেটিং বা বলিং চাই ভাল লাগিলে? আমি মানে আধা পৰা আহি পাইছোঁ তো চিন্ময় দাৰে ভাল লাগিছে। কেনেকুৱা লাগিছে খেলখন চাই পেলাই? বহুত বেছিয়ে ভাল লাগিলে। আৰু এই যি ব্যস্ততা, আবেলিৰ পিছত ব্যস্ততা হ'ব, অভিনয় কৰিব লাগিব, নৃত্য কৰিব লাগিব, তাৰ মাজত কিন্তু খেলাবিলাকে আচলতে মনটো সতেজ কৰি ৰাখে, গতিকে নিশ্চয়কৈ ভাল। বহুত ভাল লাগে, কাৰণ আমি এইবোৰ পাবৰে নাই ন, যিহেতুকে আমি ব্যস্ততাৰ মাজতে থাকোঁ। এইবোৰ খেল চেল হৈ থাকিলে আমাৰো ভাল লাগে, বহুত বেছিয়ে ভাল লাগে। এজন দৰ্শক হিচাপে খেলখন উপভোগ কৰিলে, ৰাজমুকুট থিয়েটাৰৰ অভিনেতা অভিনেত্ৰীসকল আহিছিলে চালে, ইয়াৰ স্থানীয় বাসিন্দা হিচাপে খেলখন উপভোগ কৰি কেনেকুৱা লাগিলে? ভালে লাগিলে। ধৰ আমি টিভিতে দেখা পাওঁ ধোনী বা কোহলি বা ৰোহিত শৰ্মা এইবিলাকৰ খেল, এতিয়া আমি আজি দেখিলোঁ প্ৰসেনজিৎ দাৰ খেল। থিয়েটাৰৰ কৰিও ইমান ব্যস্ততাৰ মাজতো দেহটোৰ কাৰণে অলপ টাইম দিছে ফিল্ডত, এইখিনি মোৰ মানে ভাল লাগিছে। আৰু আজি ৰাজমুকুট থিয়েটাৰৰ অভিনেতাসকলে বা ছেটিংছৰ ল'ৰাখিনিয়ে এখন খুব সুন্দৰ খেল খেলিলে, প্ৰীতি খেল বুলি কয়, তেওঁলোকে প্ৰীতি ভোজৰ আয়োজন কৰিব। এই খেলখন আচলতে আপোনালোকে এজন অডিয়েঞ্চ হিচাপে, দৰ্শক হিচাপে, স্থানীয় বাসিন্দা হিচাপে উপভোগ কৰি পেলাই কেনেকুৱা, কাৰণ আপোনালোকে প্ৰসেনজিৎ বা শংকৰজ্যোতি ৰাজখোৱা বা বিভিন্ন ধৰণৰ অভিনেতাবিলাকৰ আচলতে অভিনয় চায়, কিন্তু আজি খেল দেখা পালে স্বচক্ষে, সেই অভিজ্ঞতাটো কেনেকুৱা? যিখন খেল হৈ গ'ল এতিয়া, খেলখন খুবেই ভাল লাগিল চাই কিনে। মানে দুপক্ষৰ মাজত যিটো মানে খেলৰ আমেজ দুজনৰে মাজতে আছে, দুপক্ষৰ মাজতে খেলখন প্ৰসেনজিৎ দাই যিখিনি খেলিব লাগিছিল বা দৰ্শকক যিখিনি দিব লাগিছিল সোৱাদ, সেইটো দিব নোৱাৰিলে তাই, সেইখিনি আমিতো অলপ দুখ প্ৰকাশ কৰিছোঁ। লগতে খেলখনৰ যিটো মানে আৰম্ভণিটো খুব ভালেই হৈছে। তেওঁলোকেও এটা সময়সীমা বান্ধি দিছিল 120 ৰান, আৰু যিটো মানে প্ৰসেনজিতৰ টীম তেওঁলোকে উইনাৰ হ'ল, আৰু খেলখন চাই খুব ভাল লাগিল। খেলৰ যিটো মানে তেওঁলোকৰ ব্যস্ততাৰ মাজতো খেলখন যে তেওঁলোকে খেলিছে বা নিজৰ শৰীৰ চৰ্চা, খেলৰ চৰ্চা ৰাখিছে, সেইটো চাই কিনে আমি খুব ভাল পাইছোঁ। খেল পেলাই কেনেকুৱা লাগিলে? ভালেই লাগিলে। আৰু কোনে কিমান ৰান কৰিছিলে, আপোনাৰ কোনটো টীমে কিমান কৰিছিলে? আপোনাৰ ছেটিংছ লাইটে কৰিলে 120 ৰান, 121 ৰানৰ টাৰ্গেট দিছিলে, আৰু গ্ৰীণ ৰুমে কৰিলে 122 ৰান। গ্ৰীণ ৰুমে জিকিলে আৰু খেলখন। আৰু আপুনি কোনটো টীমত আছিলে? মই ছেটিংছ লাইটত আছিলোঁ। যি কি নহওক পৰাজিকা থাকে, এই খেলখনে নিশ্চয় আমোদ দিলে, ভাল লাগিলে। খুব ভাল লাগিলে।